Hey guys, welcome back to our channel. Yeah, মই চুলি ধুই আহিছো এইজনিবা আগতে ধুলে কিন্তু কালিয়ে ধুলো কিন্তু মই এতিয়াহে ধুই আহিছো মোৰ চুলি ধোৱাৰ পিছত এনেকুৱা হৈ যায় শুকাই যায় চুলিবোৰ অকণ শুকান মৰিয়া তাৰ কাৰণে মই এমাহ মান আগত এটা বস্তু আনিছিলো তাকে দেখুৱাম বুলি ভাবিছো তেতিয়া হলে বলক সো এইটো হৈছে বস্তুটো এটো লিভনৰ সিৰাম হেয়াৰ সিৰাম মই কোনো পেইড প্ৰমোশন কৰা নাই আকৌ দেই এটো জাস্ট মই দেখুৱাইছো যে মই কি ব্যৱহাৰ কৰো এনেকুৱাকে পায় আপোনালোকে Amazonতো পাব খালি তাত অকমান দামটো বেছি হৈ যায় মই চাইছিলো 162 মান পৰি যায় কিন্তু মই এটো সস্তাতে পালো কিমান আছিল 150 ওটো 150 দেখাই আছে এটো আছে লিভনৰ সিৰাম গুৰিত নলগাব গুৰিত লগালে চুলিখিনি ড্যামেজ হৈ যাব পাৰে সে দেখিছেনে কেনেকা হ'ল দিয়া পিছত দেখুৱাম কিন্তু এতিয়া চাই লব কি এয়া হৈছে আমাৰ দেউতাই কৰা লাই খেতি লাই আৰু লগতে আছে বাবৰি এটা অলপ ডাঙৰ হৈছে ফুলো ফুলিলে আমি খাইছো অলপ মই খাই বেয়া পাওঁ দেই মা আৰু দেউতাইহে ভাল পায় আমি দুইজনী একেই খাবলৈ ভাল নাপাওঁ এতিয়া বলক দেউতাই কি কৰি আছে হেতু চাওঁগে এয়া হৈছে আমাৰ দেউতা হেল্ল' কি কৰিছে কচু আমাৰতো বেলেগ খেতি কৰি খাবলৈ নাপাওঁৱেই বান্দৰৰ পৰা কচু আৰু হালধি বাঢ়ি নেকি দিবা তাকেহে বান্দৰে দিগদাৰী নকৰে বুলি দিবলৈ ভাবিছা মুৰ্গীকেইটা আছে সেইকেইটা বা কি দেখুৱা মুৰ্গীকেইটা চব খান্দি পেলাই মুৰ্গীয়ে খান্দিবলৈ আছে এতিয়া কচু গুটিকেইটাকে পুতি দিছোঁ জানো কি হয় ক'ব নোৱাৰো এয়া দেউতাই এয়া কচু দি আছে প্ৰথমতে এয়া খলকেইটা খান্দি ল'লে তাৰপিছত এয়া কচু দি আছে ইয়াৰ আগতে হালধি খেতি কৰিছিলে হালধি এতিয়া খান্দিলেও ই তাত থৈ দিছেগৈ দেখুৱাব লাগিব এইবোৰ হৈছে হালধি এইবোৰ ঘৰৰ হালধি ৰোৱা ইয়াৰে কিছুমান আকৌ দিব লাগিব মই কিন্তু হালধি খাই ভাল নাপাওঁ কিন্তু মা দেউতাই ভাল পায় চাটনি বনাই খায় আমাৰ হালধি দিলে বাৰু ন হালধি দিলে নে দিব হালধি দিবহে এইবোৰ এয়া হৈছে কচুৰ মুহাগিটা নিদিয়ে নহয় গুটিগিটা দিলেহে হ'ব এইগিটা খাবলে আজি ঢেকীয়াখোৱাৰ বতৰটো ঠিকেই ৰ'দ ওলাইছে ৰাতিপুৱা এই দুদিন একদম ৰ'দ ওলোৱা নাছিলে আজি গাত পৰিছে এইবোৰ মানুহবোৰে কাপোৰ মেলি থৈছে
ৰ'দটো পৰে যে ধুনীয়াকৈ কাপোৰবোৰ মেলিবলৈ ভাল হয় আৰু এটা বস্তু দেখাম আপোনালোকৰ ৰ'ব যে আমাৰ কেৰেলা গছ কেৰেলা ইয়াত কেৰেলা দিছিলে বান্দৰে নোখোৱা বস্তু এইটো একমাত্ৰ নেকি এইটো লাই শাকো আছে লাই শাকৰ পালেং এইটো কেৰেলা হৈছে টিকনা সোনকালে ডাঙৰ হোৱা দেই খাব লাগিব তোমাক পিছত আৰু এটা আছে এইটো তোমাৰ বহুত দূৰত আছেগে এইটো আছে আমাৰ কেৰেলা কণী তুমিও ডাঙৰ হোৱা দেই আৰু এজোপা আছে আৰু এজোপা আছে এইজোপা বগোৱাতহে চোকা হ'ব লাগিব চোকা হয় আমাৰবোৰ এয়া হৈছে এয়া বেঙেনা বান্দৰে সেইবোৰো নাই ফুল ফুলিছে এয়া ফুল ফুলিছে খাবলৈ পোৱাই নাই এতিয়ালৈকে তাত থাকোঁতে এইজোপা আমাৰ তাত ভাড়া ঘৰত থাকোঁতে আনিছিলোঁ এতিয়া ধুনীয়া লাগিছিলে এই ইয়াত নাই হোৱা এই বান্দৰে লৈ যায় কলি হওঁতে লৈ যায় খাই এয়া আমাৰ পথাৰ ধুনীয়া লাগিছে এইবোৰ জলকীয়া পুলি গোবৰ দি থৈছে কেইজোপামান ডাঙৰ হৈছে কেইজোপামান নাই হোৱা তেনেদৰে আছে হেল্ল' এভৰিৱান আজি হৈছে তাৰ নেক্সট ডে আৰু এতিয়া মই লৈ আছোঁ ৰ'দ আজি ঢেকীয়াখোৱা বতৰটো কালিৰ নিচিনাই কিন্তু ৰাতিপুৱাটো বতাহ মাৰি আছিলে এনেকুৱা লাগিছিলে যে আজি ৰ'দেই নোলাব গোটেই দিনটো কিন্তু ফাইনেলি ৰ'দ ওলালে থেংকছ টু গড চাহ খাই আছে মোৰ চাহ খাই হ'ল তাৰপিছতহে ভিডিঅ'টো শ্বুট কৰিছোঁ কালি আৰু ভিডিঅ'টো শ্বুট কৰিবলৈ নহ'ল কাৰণ কালি যোৱা ৰাতি 10:30 মানত ইয়াত এজন ককা ঢুকালে আমাৰ বংশৰে কালি যোৱা ৰাতি খোৱা দোৱা লাগিলে গোটেইখন চিঞৰ বাখৰ হ'ল আৰু ৰাতি টোপনিও নাহিলে সেইকাৰণে আজি 8টা বজাতহে উঠিছোঁ আকৌ ৰাতিপুৱা বান্দৰে উঠালে গোটেই টিঙত জঁপিয়াই মেলি মানে কি ক'ব ৰাতিপুৱা সময়তো বান্দৰে উঠাবই এলাৰ্ম নহ'লেও আপোনাৰ বান্দৰে উঠাবই এডিটিং কৰি হয়গৈ সেইটো নাজানো কিন্তু পাবগৈ আৰু এতিয়া এটালৈ 5 মিনিট আছে খাই উঠিলে হাই আৰু আমাৰ বান্দৰো আহিলে বান্দৰ হেনা এয়া হৈছে আমাৰ মা ঠাণ্ডা টুপি পিন্ধিছোঁ হাই আৰু ৰাতিপুৱা কি খালা বইল ব্ৰত চলি গ'ল আৰু আজি জেঠাহঁতৰ ঘৰলৈ যোৱা কথা আছিলে কিন্তু সেইটোও নহ'লগৈ কেঞ্চেল হ'ল চব আৰু এইফালে বহি আছে আমাৰ দেউতা কি ভাবি আছে আমাৰ ঘৰলৈ আহিছে এইয়া পইচা কোনে দিলে কি খাব দিছে কি খাবা কি নহয় কি খাবা কি খাবা ইয়াৰ পৰা কি খাবা নহয় নামটো কৈ দিয়া তোমাৰ নামটো কি এতিয়া কি খাই আছিলা কৈ দিয়া আকৌ নামটো কৈ দিয়া নামটো কি নামটো কিনো ইমেইল এখন বৰ নমস্কাৰ কৈ থাকা নামটো কি কৈ দিয়া আকৌ
এনে নমস্কাৰ লালা চলি যাব আইঅ লাজত লুকাই আছে দিছনে কেনেকে নামটো কি কোনে কোনে বান্দৰ দেখা নাই কমেণ্টত জনাব বান্দৰ কোনে নেদেখাব অঁ নেদেখাবৰ কাৰণে দেখুৱাই দিছোঁ আকৌ সেইকেইটা আহিছেনে সেইকেইটা এই ৰ'ব দেখাইছোঁ ক'ত গৈ আঙুলিটো এইখিনিতে আছে এই গাইজ আপোনালোকক যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ আৰু ব্লগ লৈ তেতিয়ালৈকে বাই বাই